আজিৰ পাঠৰ কাৰ্যসূচীত আমি আলোচনা কৰিবলৈ লৈছোঁ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ দহন আৰু শিখা। পাঠটি যিহেতু আমি দুটা খণ্ডত বিভক্ত কৰি লৈছিলোঁ, ইয়াৰে প্ৰথম খণ্ডটি ইতিমধ্যে আমি আলোচনা কৰিছোঁ। এতিয়া আৰম্ভ কৰিম পাঠটিৰ দ্বিতীয় খণ্ড। দ্বিতীয় খণ্ডৰ এই পাঠটিত আজি আমি আলোচনা কৰিবলগীয়া মূল বিষয়বস্তুসমূহ হৈছে শিখা, শিখাৰ গঠন, ইন্ধন, ইন্ধনৰ দক্ষতা আৰু পৰিৱেশত ইন্ধনৰ ক্ষতিকাৰক প্ৰভাৱ। জুই জ্বলালে তাৰ শিখা উৎপন্ন হোৱা আমি নিশ্চয় সকলোৱে দেখিছোঁ। কিন্তু এটা কথা মন কৰিবা যে কিছুমান পদাৰ্থ জ্বলালে শিখাৰ সৃষ্টি হয় আৰু কিছুমানত শিখাৰ সৃষ্টি নহয়। প্ৰতিবিধ দ্ৰব্যৰ জ্বলনত শিখাৰ বৰণো বেলেগ বেলেগ ধৰণৰ হয়। তোমালোকে নিশ্চয় বিভিন্ন ধৰণৰ জুইৰ শিখা দেখিছা। পাকঘৰৰ গেছ ষ্টোভৰ শিখা, মমৰ শিখা, কেৰাচিন তেলৰ লেম্পৰ শিখা, বুনচেন বাৰ্ণাৰৰ শিখা। এই শিখাবোৰ তোমালোকে ভালদৰে পৰ্যবেক্ষণ কৰি চাবাচোন। দেখিবা যে এই সকলোবোৰ শিখা একেই নহয়, প্ৰত্যেকৰে বৰণ অলপ বেলেগ বেলেগ। এইখিনিতে আমাৰ মনত এটা প্ৰশ্নই ক্ৰিয়া কৰিব যে শিখাৰ এই ভিন্নতা কিয় হয় বা সকলো দহনতে কিয় শিখাৰ সৃষ্টি নহয়। আচলতে কথাটো অলপ এনেকুৱা ধৰণৰ যে যিবোৰ পদাৰ্থৰ জ্বলনত বাষ্পীভূত হয় সেইবোৰে শিখাৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে কেৰাচিন তেল আৰু গলিত মম শলিতাৰ মাজেদি ওপৰলৈ উঠি আহি জ্বলনত বাষ্পীভূত হয় আৰু ই শিখাৰ সৃষ্টি কৰে। আনহাতে এঙাৰ বাষ্পীভূত নহয় আৰু সেইবাবে ই শিখাৰ সৃষ্টি কৰিব নোৱাৰে। জ্বলনত বাষ্পীভূত হোৱা পদাৰ্থসমূহে শিখাৰ সৃষ্টি কৰে বুলি আমি গম পালোঁ। এতিয়া আমি চাওঁ আহা এডাল মমে কিদৰে জ্বলনত বাষ্পীভূত হৈ শিখাৰ সৃষ্টি কৰিব। ইয়াৰ বাবে আমি এটা সৰু পৰীক্ষা কৰি চাম। এডাল মমবাতি জ্বলোৱা হ'ল। চেপেনাৰ দ্বাৰা কাঁচৰ নলী এডাল লোৱা হ'ল আৰু মমবাতিৰ শিখাৰ আধাৰ মণ্ডলত ইয়াৰ এটা মূৰ সুমুৱাই দিয়া হ'ল। জ্বলি থকা দিয়াচলাই কাঠি এডাল নলীটোৰ আনটো মূৰৰ ওচৰলৈ অনা হ'ল। এটা শিখা দেখিছানে? যদি দেখিছা তেন্তে এই শিখাটো কিয়ে সৃষ্টি কৰিছে? লক্ষ্য ৰাখিবা যে টপত শলিতাৰ ওচৰৰ মমখিনি সোনকালে গলে। ইয়াত মমৰ বাষ্প ওলাই আহি শিখাৰ সৃষ্টি কৰিছে। এইবাৰ আমি আন এটা পৰীক্ষা কৰি চাম। এডাল মমবাতি জ্বলাই লোৱা হ'ল। যেতিয়া মমবাতিৰ শিখাটো স্থিৰ থাকে তেতিয়া এখন কাঁচৰ প্লেট বা স্লাইড শিখাটোৰ দীপ্তিমান মণ্ডলত চিত্ৰত দেখুওৱাৰ দৰে সুমুৱাই দিয়া হ'ল। এডাল চেপেনাৰ দ্বাৰা ইয়াক 10 ছেকেণ্ডমান সময় ধৰি থকা হ'ল আৰু তাৰ পাছত উলিয়াই অনা হ'ল। এতিয়া আমি কি পৰ্যবেক্ষণ কৰিম গম পাইছানে? এতিয়া ইয়াত দেখা যাব যে বৃত্তাকাৰ কলা বৰ্ণৰ আঙুঠি কাঁচৰ প্লেট বা স্লাইডত উৎপন্ন হৈছে। ইয়ে শিখাৰ দীপ্তিমান মণ্ডলত থকা জ্বলি নোযোৱা কাৰ্বন কণাৰ অৱক্ষেপণ বুজায়। এইবাৰ আমি আকৌ এডাল মম জ্বলাই ল'লোঁ। এডাল পাতল দীঘল তামৰ তাঁৰ শিখাটোৰ ভিতৰত 30 ছেকেণ্ডমানৰ বাবে ধৰি ৰখা হ'ল। দেখা যাব যে শিখাটোৰ বাহিৰত থকা তামৰ তাঁৰৰ অংশ গৰম হৈ ৰঙা হৈ গৈছে। ইয়াৰ পৰা বুজা গ'ল যে শিখাৰ বাহিৰৰ যিটো দীপ্তিহীন মণ্ডল তাৰ উষ্ণতা অতি বেছি। আচলতে শিখাৰ এই অংশটোৱেই সৰ্বাধিক তপত অংশ। শিখাৰ সকলো অংশই সমানে তপত নহয়। এডাল মমবাতিত শিখাৰ বিভিন্ন মণ্ডলসমূহ চিত্ৰত দেখুওৱা হৈছে। শিখাৰ একেবাৰে ওপৰৰ মণ্ডলটো হৈছে বহিমণ্ডল। এইটো হৈছে সম্পূৰ্ণ দহন হোৱা বহিমণ্ডল বুলি ইয়াক কোৱা হয়। ইয়াৰ ৰংটো অলপ নীলা আৰু এই অংশই হৈছে শিখাৰ সৰ্বাধিক তপত অংশ। মাজৰ অংশৰ ৰংটো অলপ হালধীয়া। ই হৈছে আংশিকভাৱে দহন হোৱা মধ্যমণ্ডল।
ই মধ্যমীয়া তপত। একেবাৰে তলৰ অংশটো হৈছে সৰ্বনিম্ন তপত। এইটো হৈছে দহন নোহোৱা মমৰ আটাইতকৈ ভিতৰৰ মণ্ডল। তোমালোকে নিশ্চয় সোণাৰীসকলে জুইৰ শিখা এনেদৰে চিত্ৰত দেখুওৱাৰ দৰে ফুৱাই থকা কেতিয়াবা দেখিছা। সোণাৰীসকলে সোণৰূপ গলাবৰ বাবে শিখাৰ বহিমণ্ডলটো ফুৱাই দিয়ে, কাৰণ শিখাৰ এই বহিমণ্ডলটোৱেই হৈছে সৰ্বাধিক তপত মণ্ডল। এই অংশটোত তপত হোৱাৰ কাৰণে ইয়াৰ তাপত সোণৰূপ গলাই অলংকাৰ গঢ়িবলৈ সোণাৰীৰ বাবে সুবিধা হয়। শিখাৰ গঠন আৰু ইয়াৰ বিভিন্ন অংশ সম্পৰ্কে তোমালোকে কিছু কথা শিকিলা। এতিয়া আমি চাওঁ আহা, ইন্ধন কি? ঘৰুৱা বা ঔদ্যোগিক ক্ষেত্ৰত তাপৰ প্ৰধান উৎস হৈছে কাঠ, এঙাৰ, পেট্ৰল, কেৰাচিন ইত্যাদি। এই দ্ৰব্যবোৰকে ইন্ধন বোলে। সহজতে পোৱা ইন্ধন এটাক আমি ভাল ইন্ধন বুলি কওঁ। এইবোৰ হৈছে সস্তা আৰু সহজলভ্য। আমাৰ পচন্দৰ ইন্ধনসমূহ, যিবোৰ সহজলভ্য আৰু আমি সচৰাচৰ ব্যৱহাৰ কৰোঁ, এনে ইন্ধনসমূহে মধ্যমীয়া হাৰত বায়ুত সহজতে পৰে। ই যথেষ্ট পৰিমাণে তাপো উৎপন্ন কৰে। ইয়াৰ উপৰি কোনো অবাঞ্ছিত দ্ৰব্য অৱশিষ্ট হিচাপেও ৰৈ নাযায়। আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ ইন্ধন ব্যৱহাৰ কৰোঁ যদিও কোনবিধ ইন্ধন আদৰ্শ ইন্ধন তাৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই। ইন্ধন এনেকুৱা হোৱা উচিত যাতে নিৰ্দিষ্ট এক ব্যৱহাৰৰ বাবে প্ৰায়খিনি আৱশ্যকতা পূৰ্ণ হয়। এই ইন্ধনবোৰৰ দাম প্ৰত্যেকৰে বেলেগ বেলেগ, কিছুমান সস্তা, কিছুমান দাম। ইন্ধন সাধাৰণতে তিনি প্ৰকাৰৰ: গোটা, জুলীয়া আৰু গেছীয় ইন্ধন। এই কথা তোমালোকে নিশ্চয় জানা। তোমালোকে ইন্ধনবিলাকৰ শ্ৰেণী বিভাজন কৰি এখন তালিকা বনাই চাব পাৰা। ইন্ধনভেদে ইয়াৰ দক্ষতাবোৰ ভিন ভিন হয়। সকলো ইন্ধনে একে পৰিমাণৰ তাপ উৎপন্ন কৰিব নোৱাৰে। ইন্ধন এবিধৰ 1 কিলোগ্ৰাম পৰিমাণৰ সম্পূৰ্ণ দহনত উৎপন্ন হোৱা তাপশক্তিৰ পৰিমাণক ইন্ধনটোৰ কেলৰি মান বোলা হয়। এই কেলৰি মানেই হৈছে ইন্ধনৰ দক্ষতা। ইন্ধন এটাৰ কেলৰি মানক কিলোজুল প্ৰতি কেজি বা কিলোগ্ৰাম এককত প্ৰকাশ কৰা হয়। বেলেগ বেলেগ ইন্ধনৰ কেলৰি মান বেলেগ বেলেগ হয় বুলি আমি ইতিমধ্যে আলোচনা কৰিছোঁ। ইয়াত তোমালোকৰ বাবে বিভিন্ন ইন্ধনৰ কেলৰি মান সম্পৰ্কীয় এখন তালিকা দিয়া হৈছে। তোমালোকৰ কিতাপতো এই তালিকাখন আছে। তোমালোকে ভালদৰে মন কৰিবা, তেতিয়া গম পাবা যে বিভিন্ন ইন্ধনৰ কেলৰি মানবোৰ কেনেদৰে ভিন্ন ভিন্ন হয়। জীৱন ধাৰণৰ বাবে ইন্ধন যে এক প্ৰয়োজনীয় সামগ্ৰী, তাত আমাৰ কাৰো দ্বিমত নাই। আমি সকলোৱে জানো যে ইন্ধন আমাক জীয়াই থাকিবলৈ লাগিবই। কিন্তু ইন্ধনৰ দহনে বহুতো ক্ষতিকাৰক দ্ৰব্যৰো প্ৰস্তুত কৰে, সেই কথা আমি জনাটো ভাল। কাঠ, কয়লা, পেট্ৰলিয়ামৰ দৰে কাৰ্বন ইন্ধনবোৰে অদাহিত কাৰ্বনৰ কণা বায়ুমণ্ডলত এৰি দিয়ে। এই বিপদজনক কণাবোৰে অত্যন্ত বায়ু প্ৰদূষক আৰু ই এজমাৰ দৰে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সৃষ্টি কৰে। আমাৰ প্ৰয়োজন পূৰ্ণ হোৱাৰ পিছত বহুতো ইন্ধন আমি আধা জ্বলোৱাকৈ এৰি দিবলগীয়া হয়। ইন্ধনবোৰৰ এই অসম্পূৰ্ণ দহনে কাৰ্বন মনক্সাইড গেছ উৎপন্ন কৰে। ই অতি বিষাক্ত গেছ। বন্ধ কোঠালিত কয়লা পোৰাটো অতি বিপদজনক। ইয়াত উৎপন্ন হোৱা কাৰ্বন মনক্সাইড গেছে কোঠালিত শুই থকা মানুহৰ মৃত্যু পৰ্যন্ত ঘটাব পাৰে। অৱশ্যে ইন্ধন যেনেকুৱাই নহওক কিয়, প্ৰায়ভাগ ইন্ধনৰ দহনে পৰিৱেশত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে। বায়ুত কাৰ্বন ডাই অক্সাইড বেছিকৈ বাঢ়িলে ই গোলকীয় উষ্ণতা বৃদ্ধি কৰে। কয়লা আৰু ডিজেলৰ দহনত
ছালফাৰ ডাই অক্সাইড গেছ উৎপন্ন হয়। ই শ্বাসৰোধী ক্ষয়কাৰী গেছ। পেট্ৰল ইঞ্জিনবোৰে আকৌ নাইট্ৰজেনৰ গেছীয় অক্সাইড এৰি দিয়ে। ছালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইডবোৰ বৰষুণৰ পানীত দ্ৰৱীভূত হৈ এচিড উৎপন্ন কৰে। এনে বৰষুণকে এচিড বৰষুণ বোলে। এনে এচিড বৰষুণ খেতিৰ শস্য, অট্টালিকা আৰু মাটিৰ বাবে অতি ক্ষতিকাৰক। এইবোৰৰ বিপৰীতে সংকুচিত প্ৰাকৃতিক গেছ কম ক্ষতিকাৰক আৰু কম প্ৰদূষক। সেইবাবে যান-বাহনত পেট্ৰল ডিজেলৰ পৰিৱৰ্তে ইয়াক ব্যৱহাৰ কৰাটো পৰিৱেশ সুৰক্ষাৰ বাবে নিৰাপদজনক। ইয়াৰ দহনত কম পৰিমাণে ক্ষতিকাৰক দ্ৰব্য উৎপন্ন হয়। CNG এটা আপেক্ষিকভাৱে পৰিষ্কাৰ ইন্ধন। গতিকে আমি যিমান পাৰি চেষ্টা কৰিব লাগে যাতে আমি পৰিৱেশ ৰক্ষা কৰিহে ইন্ধন ব্যৱহাৰ কৰোঁ আৰু এনেকুৱা ইন্ধনহে যাতে আমি ব্যৱহাৰ কৰোঁ যিবোৰে পৰিৱেশত কম ক্ষতিকাৰক প্ৰভাৱ পেলায়। ইমান সময় দহন আৰু শিখা পাঠটিৰ দ্বিতীয় খণ্ডত আমি শিখাৰ গঠন, ইন্ধনৰ দক্ষতা এই কথাবিলাক ভালদৰে আলোচনা কৰিলোঁ। তোমালোকে তোমালোকৰ কিতাপত এই কথাবোৰ ভালদৰে চাবা আৰু ইয়াৰ লগত থকা অনুশীলনসমূহো ভালদৰে কৰিবা। আজিৰ পাঠ আমি ইমানতে সামৰণি মাৰিছোঁ।